মাধৱৰ শিক্ষা ধৰি শুদ্ধ ভাৱে ভজো হৰি বন্ধুহীন ভক্তৰ সাদরে নয় পুকারে নাথিত্য ভিগে দামি কথায় তিনিয়তা গীত রাষ্ট্রমে জামে গম
ভয় হৃদি স্থিত হুয়া তুমি যেন করাই স্বামী ঋষিকেশ গরিবতে নয় ঋষিকেশ গরিবতে নয় অখণ্ড মণ্ডলাকারং ব্যক্তং येन সদাসারং অখণ্ড মণ্ডলাকারং ব্যক্তং येन সদাসারং তৎপদং তস্मै শ্রী গুরুবে নমঃ গুরুবে নমঃ গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ গুরুবে নমঃ গুরুবে নমঃ গুরুবে নমঃ গুরুবে নমঃ জয় গুরু শংকর পতি দিলা নাম ঘর কইলা নখা ধিলা জগত গুরু গুরু
কর কৃষ্ণ হরি খি 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 তি তা তা ধে ধে দাও দাও খি 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 তি তা তা ধে ধে দাও দাও tha tha hey hey down down কৃষ্ণ হরি কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম হৰি ৰাম নিৰানে তাৰে হৰি বোলে
হরি বলে প্রথমে রাগেনে জ্ঞাতং হরিং রাম গোবিন্দে হরি রাম জিনা ফেরি খিরাও Look, Shamela Muroti Mayata Mahababo Mahura Salam Arktayata Punja Vishwana Yogama Pitambaram Shunida Rama Balaya Lankara Kranti Dotim Narayanang Sharada Shwanada Shwanada Shwadi Sama Hida Pankaja Bhoje Singhar penang Moha Hura Shamushokada Parama Leelaya Tasmai Sri Karuna Maya Govinde Hari Ramona Zina Derki Rao Thana Nana Tigri Dao
गीत नंदी राग कुहाई ताल एक ताल
সম্প্রতি अनुमति विष्टा रेने प्रथमे माधव माधव इतुता नता नारायण शभा स्वर शंभु धह लुक भुवो शभा सदं दुयंशी मधु श्रद्धायना बराहर पृथ्वीर उद्धार नाम नाटकंग शोभन मुक्ति हास भगोए जय जय नमो नारायण मुकुंद मुरारी पतन बालक नमो पातक संहारी एक दिन सारी सिद्धे बमली एक दुर्जन हेन जानी एराय आन काम पातकसा रुक लगी बुला राम राम जीना की धै गिर गिर दादा की धै दीना निता की तीता धै ए हा हे न जानी नर लोके ए राया न काम ए हे न जानी नर लोके ए राया न काम ओ हरि रे ओ यादे उपातो कोसा रूप दाकी फूला राम राम ओ हरि रे उपातो कोसा रूप दाकी फूला राम राम धै धीना खिता धीना तक्ति 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 धीना धै आका है कि बाइड्य बजे तो आहे पानफोकी आकाके देव दुंदुबी बाजतो 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 परमापुरी ह श्री कृष्ण मिलल 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 श्लुग्नित रिम 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 थान रिमी की रिमिक थान रिम 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 थान रिमी की रिमिक थान ना 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 रिमी की रिमिक ना 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 रिमी की रिमिक गे गे ना गे गे ना गे ना गे गे ना गे 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 ना गे गे ना गे ना गे गे ना गे गे ना रूम थाना निखी थाना धै फिर आहे हामा जी कलुक हामु जागरी कथा कहिसु ओही परमापुरी ह
শ্রী বিষ্ণু সভার মধ্যে প্রবেশ করব তাহাক সাবধানে দেখ পুনঃ নিরন্তরে হরি বলো হরি বলো হরি বলো ইতি পূর্তলিপ্ত নিষ্কান্ত প্রবেশর গিদ্রা সিন্দুরা মান এগেতাল নারায়ণ শাকান্ত কাম গতি জিত জগতা পালকু দেব দুষ্ট দানব দারক প্রথমং প্রবেশর্গী রাখিন্ধুরা একতাল একতাল আরে বড় পুরুষ হরি দিলা দরি সঙ্গে সলে লক্ষ্মী দেবী দেখি দেখো ভর হরিও সঙ্গে সলে লক্ষ্মী দেবী দেখি দেখো
লা রাম রাম শান্ত কর ভুজগ শয়নম পদ্মনাভং সুরেশা सदीस मेघ वर्णन शुभंगा लक्ष्मी कान्ता कमल नयन योगिर विधान गैमा वन्दे विष्णु भवभयहरण सर्वलोके कनाथाय हरि ओम हरि हरि ओम हरि हरि ओम हरि প্রিয়ে অভাগীৰ সেৱা কৰিব গ্ৰহণ উঠা প্ৰিয়ে নাথ মনত পৰিছে আজি বিশ্ব পুৰাতন সৃষ্টিৰ ৰহস্য সৃষ্টিৰ আগে এসময়ত আন্ধাৰতেই আচ্ছন্ন আছিল পৃথিৱী তিমিৰাচ্ছন্ন এই জগতত পোহৰৰ উল্লেখ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টি সেই হেতু প্ৰিয়ে নাথ সৃষ্টিৰ ভাৰ মই ব্ৰহ্মাদেৱক অৰ্পণ কৰি ললো মই পালনৰ ভাৰ লাহে লাহে প্ৰিয়ে নাথ ব্ৰহ্মাদেৱে আমাৰ নিৰ্দেশতে ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পাতনি মেলিব ধৰিছে আমাৰ নাভিৰ পৰাই উপগত হৈ প্ৰথমে তম মু মহামু মহামু তামিজ তামিজ আৰু অন্ধ তামিজক স্ৰজন কৰি অনুতাপত দগ্ধ হৈ পুনৰ ব্ৰহ্মাদেৱে প্ৰজাৰ সৃষ্টিৰ হেতু স্ৰজন কৰিলে হন হনন্দ সনাতন আৰু হনক কুমাৰক প্ৰিয়ে নাথ পুত্ৰগণৰ ক্ৰোধত ব্ৰহ্মাৰ ভূৰ পৰা উৎপত্তি হ'ল দেৱাদিদেৱ মহাদেৱ শিৱ শুনা প্ৰিয়ে নাথ বৰ্তমান প্ৰজাপতি দক্ষৰ দুহিতা কাশ্যপৰ ভাৰ্যা দিতি দেৱীয়ে সপত্নীৰ পুত্ৰগণৰ ঈৰ্ষাত প্ৰজ্বলিত হৈ অকাৰ্য কৰিবলৈ আগবাঢ়িছে আৰু এই সুযোগতে প্ৰিয়ে নাথ দিতিৰ গৰ্ভৰে পাতালতো জীৱৰ পাতনি মেলিব লাগিব
যাৰ নাম হ'ব দৈত্য অথবা দানৱ নাথ অন্য হাতেদি ব্ৰহ্মাদেৱে স্বজন কৰা বসুমতী ৰখা তলত পতিত থকাত মানৱ বংশৰ বিস্তাৰত বাধাৰ সৃষ্টি হৈছে গতিকে প্ৰিয়ে নাথ যিকোনো উপায়েৰে বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাৰ মনোবাঞ্ছা পূৰণ কৰিব লাগিব নাথ বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মদেৱৰ মনৰ কামনা তুমি পূৰ্ণ কৰিবা কিন্তু কিন্তু এই দাসীৰ মনৰ কামনা তুমি কেতিয়া পূৰ্ণ কৰিবা প্ৰিয়ে নাথ কি অভিলাষে দগ্ধ তব প্ৰাণ কিয় নাথ মই আপোনাৰ ওচৰলৈ আহোঁতে জয় আৰু বিজয় মোক মোক দুৱাৰত সোমাব নিদি অপমানত মোক অপমান কৰোঁতে মই যি অভিশাপ দিছিলোঁ তাৰ ফল তেওঁলোকে কেতিয়া ভোগ কৰিব নাথ সেই কথা তুমি আজিও পাহৰিব পৰা নাই হয় নাথ শুনা কাম ক্ৰোধ মোহবিহীন এই অময়াপুৰী বৈকুণ্ঠৰ দুৱাৰ পাল হৈ জয় আৰু বিজয়ে যি অকাৰ্য কৰিলে সাধন তাৰ শাস্তি অচিৰেই ভোগ কৰিব প্ৰিয়ে নাথ তোমাৰ মনোবাঞ্ছাও পূৰণ হ'ব কাৰণ আমি এই ত্ৰিজগতৰ নিশারে পরম বিষ্ণু সচিদানন্দ বিগ্রহ নদীর ধীর গোবিন্দ সর্বকারণ সর্বকারণ কারণ সর্বকারণ বলা প্ৰিয়ে যাওঁ আমি নিজ কৰ্মত হওঁ অগ্ৰসৰ বলক নাথ
রনে ঘন রনে ঘন দেখি মানু রে দেখি মানু রে কত খিয়ালে পাইলা গো তো পাইলা গো যদিও বা পৰম প্ৰভু নাৰায়ণৰ আদেশ মতে সৃষ্টি কাৰ্য কৰোঁ সমাপন তথাপিতো ৰজোগুণে মন্ত হৈ কোনো ক্ষণত পাহৰি যোৱা নাই নিজৰ অস্তিত্বৰ কথা সেইবাবে মহৰ্ষি ভৃগুমুনিৰ দ্বাৰা শাপগ্ৰস্ত হৈ মৰ্ত্য লোকত হেৰুৱালোঁ আপোনাৰ পূজা সেইবাবে কৰে যদি কোনোজনে তপ আৰাধনা যাচিবলৈ বাধ্য সময় বঞ্চিত বৰ যাওঁ এবে মই নিজ কৰ্তব্যত অগ্ৰসৰ
দাদা বৈকুণ্ঠৰ পাৰিষত আমি দুয়ো জয় আৰু বিজয় যিজনৰ চৰণ দৰ্শন লভিবৰ বাবে নাক নৰক ৰক্ষা যজ্ঞ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন সাধনা আমি নিতে কৰিব পাৰিছোঁ কোৱা দাদা আমাৰ নিচিনা ভাগ্যৱান আছে জানো এই বিশ্বৰ ব্ৰহ্মাণ্ড সঁচা ভাই বিজয় দাদা আমাৰ নিচিনা ভাগ্যৱান নাই এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত তথাপিও দাদা ভাই মৌন হৈ ৰলা কিয় দাদা কিবা হেতু দেখুৱা দি তোমাৰ বিষাদিত মন ভাই বিজয় দাদা পৰা নাই বুজিব একোকে কিয় আজি মনবোৰ হৈছে চঞ্চল কোনোবাই যেন সুদূৰৰ পৰা কয় কানে কানে দাদা হ'ব ঠিক সুখৰ জীৱন দাদা হৰি হৰি বৈকুণ্ঠ নিবাস দাদা সোণ দিব লাগিব যেন যন্ত্ৰণা অশেষ তুমি মিছাতে হৈছা চঞ্চল দেৱতাৰ আশীৰ্বাদ শিৰি পাতি লৈ লভিছো আশ্ৰয় দেৱ মাতা কৃপাময় তজু চৰণত তেনেস্থলত তুমি কিয় অবামতে অমংগল কৰিছা কামনা হৰি গোবিন্দ নাৰায়ণ ৰাম সৰ্বধৰ্ম শিৰোমণি তোৱা গুণনা দাদা ভাই সুবোধৰ হৰিগীত গাই কোনো লোক আমাৰ পাশে আহিব ধৰিছে দাদা যে কি নহওক লাগে নোৱাৰে লভিব হৰিৰ দৰ্শন অনন্ত তন্দ্ৰাময় বিশ্ৰামত কিবা দৰে বাৰে বাৰে ব্যাখ্যাত জন্মাম কৃষ্ণ হৰি গোবিন্দ নারায়ণ রাম সর্বধর্ম শিৰোমণি তোৱা গুণনা জয় হৰি গোবিন্দ নারায়ণ রাম সৰ্বধৰ্ম শিৰোমণি তোৱা গুণনা ওম হৰি ওম হৰি ওম হৰি ওম কোন তোমালোক কাৰ অনুমতিত প্ৰৱেশ কৰিছে এই বৈকুণ্ঠপুৰী ব্ৰহ্মাৰ মানস পুত্ৰ আমি চাৰিজন শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ফুৰো আমি বিশ্ব ব্ৰহ্মাণ্ড দেখিয়েই পাৰিছো চিনিব গদাধাৰী দুইজন দ্বাৰক্ষী বৈকুণ্ঠপুৰী সেই হেতু জীয়াই বধ যাওঁ আমি বিষ্ণু হমে অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব পথ ইমান সহজ আৰু এনেহেন উলংগ বেশেৰে কদাপিতো যাব নোৱাৰা প্ৰভুৰ ইমান অপমান কোন হেৰ দাম্ভিক কৰি বৈষ্ণৱক অপমান কৰি আপোনাৰ নাম মাতি চকিয়া আপুনি বৈষ্ণৱ দাদা কোন হেৰ উলংগ বালক এনেদৰে বিভস্ত বেশেৰে অহা নাই কাহানিও ভকত বৈষ্ণৱ বালকৰ খেলাঘৰ নহয়তো বিষ্ণুৰ নিবাস এতিয়াও কওঁ শুন বালক শীঘ্ৰে স্থান কৰ পৰীক্ষা হে দ্বাৰক্ষী অনুমতি নাই প্ৰয়োজন শ্ৰীহৰি দাস আমি সেয়েহে শীঘ্ৰে পথ এৰি দিয়া
বৈষ্ণৱ অপমান অসহ্য অতিকৈ অসহ্য বয়সত বালক যদিও অতিকৈ দুৰন্তৰ এই বৰ্বৰদল যা যা হেৰে উলংগ বালক এতিয়াই ষ্টাৰ্ট কৰ পৰীক্ষা কিমান অপমান কোন আৰু দাম্ভিক বোৱাৰী জগন্মাত জনাৰ বিষ্ণুৰ পিত্ত বুলি উলংগ বালক বুলি বাৰে বাৰে বিদ্যুতৰ হেল মাৰি আক্ৰমিত যাক আমি হলো বংশৰ মানৱ ভক্ত আমি হলো বংশৰ মানৱ ভক্ত হৰি দৰ্শনৰ হেতু আহিছিলো চাৰি ভাতৃ কিন্তু মদমস্ত হ'ল হিতাহিত জ্ঞান হেৰুৱা অপমান কৰিলি বহুত বৈকুণ্ঠৰ উপযোগী নহয় তহঁত চাকৰি চাদৰ ফলত প্ৰহাৰ কৰিলি আজি চাৰি সিদ্ধ সেয়ে শিক্ষাগুৰু জুনিত গৈ লবি বিদ্যালয় তুই বিষ্ণু তুই ভক্ত তুই ভক্তি লবি কথা লবি হাতি বাতি লবি যা যা শিক্ষা শান্ত হোৱা হীনগল কৰিছো কাকতি এনেদৰে উলংগ হাত দি নকৰিবা বৃদ্ধ ক্ষমা নাই জানিও বৈষ্ণৱ তুই বংশবাক্য খণ্ডন বিধি জগত বুজিম জানতো না আমি কর্মর ফলে তার বাবে আমি ঈশ্বর ভোগত যে তারে আমি ভিক্ষা করিছো দুরা तमहांग बांधे परमानंद माधव परमानंद माधव परमानंद উঠা সিদ্ধগণ তুষ্ট মই
তোমালোকৰ ভক্তি কীৰ্তনত তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে লগালে বিস্তৰ অপৰাধ দুয়ো ভিত্তিৰ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিৰা উচিত দণ্ড দুই দুৱৰীক তাৰ বাবে নকৰোঁ আক্ষেপ ভক্ত দোষী হয় যদি কোনোজন ক্ষমা নাই সিজনৰ জানিবা নিশ্চয় হে প্ৰভু উদানলে দগ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান তোমাৰ হেয়ক দুয়ো জয় আৰু বিজয়ক অভিশাপ দিলো তাৰ বাবে অনুতপ্ত আমি কি শ্ৰৱণ দণ্ড দিয়া জগন্নাথ ক্ষীৰ পাতিলম বিধাতাৰ আশীৰ্বাদ বুলি সিদ্ধগণ নকৰিবা মনত আক্ষেপ অভিমানী সেৱকৰ দৰ্প চূৰ্ণ হেতু অভিশাপ দিয়ালো মই কৰ্মফল ভোগ কৰি নিজ কৰ্ম বলে পুনৰ আহিব উভতি এই স্থানলৈ যোৱা সিদ্ধগণ মনোবাঞ্ছা যেন তোমালোকৰ পূৰণ হয় যত আছে দেৱ দিৰ্য নৰ নাৰী এই বিশ্বৰ ব্ৰহ্মাণ্ডত সকলোৱে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু প্ৰভু দিয়া আশীৰ্বাদ থাকক ভকতি যেন তোমাৰ হয় প্ৰভু দিয়া আশীৰ্বাদ থাকক ভকতি যেন তোমাৰ যোৱা সিদ্ধগণ মনোবাঞ্ছা যেন তোমালোকৰ পূৰণ হয় হৰি পদে ভজম হৰি পদে ভজ হে দিয়া বুদ্ধিৰে জয় আৰু বিজয় মিত্ৰ ভাৱে যদি জন্ম লোৱা আমাৰ হাত জন্মে মুক্তি লাভ কৰি পাবা এই বৈকুণ্ঠত স্থান আৰু শত্ৰু ভাৱে চিন্তা কৰি জন্ম লভিলে আমাৰ তিনি জন্মে পাবা মুক্তি কোৱা এবে মিত্ৰ ভাৱে নে শত্ৰু ভাৱে লভিবা জনম যাৰ দৰ্শন পিনে পলকতে পলক দেখো মিত্ৰ বাবে আঞ্চল
ভক্ত দুয়োজন ব্ৰহ্ম হাতমৈ নকৰো খণ্ডন এবাৰ এবাৰ কৰি জন্ম লহি তিনিবাৰ বিষ্ণু দ্ৰোহী দেৱদ্ৰোহী ভক্তদ্ৰোহী হৈ শত্ৰুৰূপে ভাবি মোক যেতিয়াই জন্ম লহিবা তেতিয়াই মই দেখা দিম তোমালোকৰ সন্মুখত চিৰ যোৱা এবে দুয়ো এই বৈকুণ্ঠৰ পৰা কাশ্যপৰ ঔৰসত প্ৰথমে জনম লহিবা দিতিৰ গৰ্ভত কাশ্যপৰ ঔৰসত প্ৰথমে জনম লহিবা দিতিৰ কাশ্যপৰ ঔৰসত প্ৰথমে জনম লহিবা দিতিৰ মন দুখে চলে দুয়ো মন দুখে চলে নারায়ণ নারায়ণ
আরে তো ভাই মাঝে দৈখ দিলি আরে কাইসব ভারি যা দিদি দেখি তে ফুলই খরি হরে কাম মনে আহে সভা রাম হরি রাম হরি বোলা হরি বজন আরে রাম রাম হরি রাম হরি বোলা হরি বজন হরে রাম হরি রাম হরি বোলা হরি বজন ব্যর্থ আছে মোর জীবন কাশ্যপৰ জ্যেষ্ঠ পত্নী আৰু প্ৰজাপতি দক্ষৰ দোষিতা হিচাপে সকলোৱে মোক অভ্যর্থনা কৰি চলে কিন্তু এয়াই জানো নাৰীৰ জীৱনৰ সুখ জগতৰ শ্ৰেষ্ঠ ঋষি কাশ্যপৰ জ্যেষ্ঠ পত্নী হিচাপে মোৰ কি মাতৃত্ব লভিবৰ বাবে ইচ্ছা নাযায় আজি অপত্নীৰ পত্নীতে আনন্দটো উল্লাস কৰিছে নোৱাৰো প্ৰভু নোৱাৰো সহ্য কৰিব মতনো পীড়িতয়ে দ্বিতীয়তে উদ্বোধনে স্বামী দিয়া মোক প্রেম আলিঙ্গন স্বামী দিয়া মোক প্রেম আলিঙ্গন
হৈছে সমাগত স্বামীয়ে চাগে পূজাৰ বাবে প্ৰস্তুতি চলাইছে